Hey guys, welcome back to my short informative. Guys, মানুহৰ যি মৰম ভাল পোৱাৰ সম্পৰ্ক, অনুভৱ, আবেগ, শক্তি আটাইতকৈ শক্তিশালী। আপোনালোকৰো যদি অভিজ্ঞতা হৈছে নিশ্চয় বুজিব পাৰিছে। মৰম ভাল পোৱাৰ যি সম্পৰ্ক কিমান মধুৰ হ'ব পাৰে, কিমান সুখ, কিমান মস্তি। যিমান জটিলতা থাকিলেও বেছিভাগৰে জীৱনত ভাল পোৱাৰ সম্পৰ্ক থাকেই। আজি আপোনালোকক কম ভাল পোৱাৰ সম্পৰ্কৰ লগত জড়িত কিছুমান মনোবৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা বাস্তৱ তথ্য। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, 75 ইয়াৰৰ এটা ষ্টাডিৰ পৰা জানিব পৰা গৈছে যে এজন ব্যক্তিৰ হেল্থ, হেপিনেছ, ফুলফিলমেণ্ট এটা কাৰণতে হ'ব পাৰে। সেয়া হ'ল লাভ ৰিলেশ্যনশ্বিপ। ভালপোৱাই এজন ব্যক্তিৰ কেৰিয়াৰ ছাকচেছ মানি সকলো আনিব পাৰে। নাম্বাৰ 2, যেতিয়া এজন ব্যক্তি ৰোমেণ্টিক মুডত থাকে তেতিয়া ব্ৰেইনেৰে কম কাম কৰে। সাইকোলজিকেল ষ্টাডিৰ পৰা জানিব পৰা গৈছে যে যিসকল ব্যক্তি বেছি ৰোমেণ্টিক ৰিলেশ্যনশ্বিপত থাকে তেওঁলোক বেছি হেপী হয় আৰু বেছি হেপী হোৱাৰ বাবে ডিপ্ৰেছন, হাৰ্ট এটেকৰ দৰে বেমাৰ নহয়। নাম্বাৰ 3, যেতিয়া আমাৰ বেমাৰ হয় বা শৰীৰ আঘাত পাওঁ আমি তেওঁলোকৰ লগত সময় কটাব লাগে যিজনে আমাক ভাল পায়। কাৰণ পজিটিভ ইম'চনেল কানেকশ্যনে আমাৰ দেহত এনে কিছুমান কেমিকেলৰ উৎপন্ন কৰে যিয়ে পেইনকিলাৰৰ দৰে কাম কৰে, আমাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। নাম্বাৰ 4, আপুনি জানেনে পুৰুষ আৰু মহিলাই বেলেগ বেলেগ ধৰণে বহি আৱেগিকভাৱে যোগাযোগ অনুভৱ কৰে। মহিলাই সদায় ফেচ টু ফেচ বহি বেছি ইম'চনেলি কানেক্ট ফিল কৰে আৰু পুৰুষে সদায় ছাইড টু ছাইড বহি ইম'চনেলি কানেকশ্যন বনায়। এনেকুৱা এইকাৰণে হয় হাজাৰ হাজাৰ বছৰ আগৰে পৰা পুৰুষে পৰিয়ালৰ সুৰক্ষাৰ দায়িত্ব পালন কৰি আহিছে। আক্ৰমণ কৰিবলৈ অহা যিকোনো বস্তু যাতে আগতেই চকুত পৰে সেয়ে পুৰুষে ছাইড টু ছাইড বহা। নাম্বাৰ 5, সবচে সেইটো ৰিলেশ্যনশ্বিপ বেছি ছাকচেছফুল হয় যিটো ৰিলেশ্যনশ্বিপৰ দুয়োজন পাৰ্টনাৰৰ বিশ্বাস আৰু মূল্য একে হয়। যদি কেতিয়াবা দুয়োজন পাৰ্টনাৰৰ চিন্তাধাৰা বেছি মিল হয় বা একেবাৰে বিপৰীত হয় সেইটো ৰিলেশ্যনশ্বিপত বেছি প্ৰব্লেম আহে বা ব্ৰেকআপ হোৱাৰো চান্স থাকে। নাম্বাৰ 6, বেছিভাগ ল'ৰাই নাজানে এজনী ছোৱালীয়ে কি বিচাৰে তেওঁৰ পাৰ্টনাৰৰ পৰা। ছোৱালীয়ে সদায় ল'ৰাৰ পাৱাৰ, ছ'চিয়েল ষ্টেটাছ, টকা পইচা বেছি পচন্দ কৰে। সাইকোলজিকেল ৰিচাৰ্চে কয় যে মহিলাই সেইসকল পুৰুষক বেছি পচন্দ কৰে যাৰ ছ'চিয়েল ষ্টেটাছ মহিলাগৰাকীতকৈ বেছি ভাল হয়। কাৰণ ছোৱালীয়ে ভাবে যে এনে এজন পুৰুষে তেওঁ পৰিয়ালক সুৰক্ষা দিব পাৰিব বা এটা সুৰক্ষিত ঘৰত ৰাখিব পাৰিব। নাম্বাৰ 7, এজন পুৰুষে যেতিয়া নীলা ৰঙৰ শ্বাৰ্ট পিন্ধে বা নীলা ৰঙৰ পোছাক পৰিধান কৰে সেইজন পুৰুষৰ প্ৰতি মহিলা বেছি আকৰ্ষিত হয় কাৰণ এই ৰঙে বিশ্বাস, শান্তি, আস্থা, অনুগত্যৰ প্ৰতীক চিহ্নিত কৰে। নাম্বাৰ 8, যেতিয়া এটা ৰিলেশ্যনশ্বিপ চিক্ৰেট ৰখা হয় তেতিয়া দুয়োজন পাৰ্টনাৰৰ মৰম ভালপোৱাবোৰ বাঢ়ি যায়। এনেকুৱা সম্পৰ্ক ৰোমাঞ্চকৰ সমউষ্ণতাত বাঢ়ি যায়। সেইকাৰণে আপোনাৰো সুখ আপোনাৰ পাৰ্টনাৰৰ লগত চিক্ৰেট ৰাখিব পাৰে, তেতিয়া ব্ৰেকআপ হোৱাৰ চান্স কম থাকে। নাম্বাৰ 9, আপুনি যিজন ব্যক্তিক ভাল পায় সেইজন ব্যক্তিৰ লগত 48 ঘণ্টা যদি কথা নপতাকৈ থাকে আপোনাৰ অকলশৰীয়া অনুভৱ হ'ব যিটো আপোনাৰ ডাঙৰ বেমাৰতকৈ কম নহয়। নাম্বাৰ 10, আই কণ্টেক্ট থিয়ৰী। আপুনি যদি কাৰোবাক ভাল পাব বিচাৰিছে আই কণ্টেক্ট কৰি সেয়া সহজতে সম্ভৱ কৰিব পাৰিব। যেতিয়া আপুনি যিকোনো বিপৰীত লিংগৰ সৈতে চকুৱে চকুৱে চাব পেলিনথাইনামাইন নামৰ এবিধ কেমিকেলৰ উৎপন্ন হয় যিয়ে মানুহক ভালপোৱাৰ অনুভৱ কৰোৱায়। আজিৰ ভিডিঅ'টোত আছিল ইমানেই। মনোবৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা বাস্তৱ তথ্যবোৰৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।